তোমার নিরে কথার দরে তোমার নিরে কথার দরে সপোন ৰাতি অকল হৰে। নমস্কাৰ, পোনপ্ৰথমে সকলোকে দিনটোৰ কোমল সম্ভাষণ জনাইছো আৰু আমাৰ উত্তৰণ কলা সাধনা মঞ্চলৈ সকলোকে স্বাগতম জনাইছো। আমি এই মঞ্চখনৰ দ্বাৰা যুৱ প্ৰজন্মক এনেকুৱা এখন মঞ্চ প্ৰদান কৰোঁ য'ত তেওঁলোকে নিজৰ প্ৰতিভাসমূহ প্ৰকাশ কৰাৰ লগতে অধিক বিকশিত কৰি তুলিব পাৰে। আমাৰ এই মঞ্চখনৰ উদ্দেশ্য হ'ল যুৱ প্ৰজন্মৰ শিল্পকৰ্মক সমাজৰ সৈতে পৰিচয় কৰাই দিয়া। আজি আমাৰ এই অনুষ্ঠানৰ এক অন্যতম খণ্ড হৈছে এক মনোমোহা অনুষ্ঠান সংগীত পৰিৱেশন। লগতে আমাৰ মাজত আজি অতিথি হিচাপে আছে টিয়ক অঞ্চলৰে এজন উদীয়মান গায়ক সুমাংশু গগৈ। সুমাংশু দা, তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। যিহেতু বয়সত তুমি মোতকৈ ডাঙৰ, সেয়ে দাদা বুলিয়ে সম্বোধন কৰিছো। আমি জনামতে তুমি মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক আছিলা। লগতে তুমি বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে তুমি গান গোৱা আৰু বহুতো নাম কৰিছা। তুমি আমাৰ অনুষ্ঠানলৈ আহি কেনেকুৱা অনুভৱ কৰিছা, লগতে তোমাৰ পৰিচয়টোৰ বিষয়ে অলপ জনালে আমাৰ ভাল লাগিব, আমাৰ দৰ্শকসকলেও ভাল। হয়, পোনপ্ৰথমে মই তোমাক আৰু খবৰ 24x7-ৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। ভাল লাগিছে আজি এনেদৰে ধৰি লোৱা অনুষ্ঠানলৈ আহি গীত পৰিৱেশন কৰিবলৈ পাই বা তোমালোকৰ কথা পাতি ভাল লাগিছে। মোৰ ঘৰ আচলতে চেলেংহাট গাভৰুত। ধন্যবাদ সুমাংশু দা, তুমি তোমাৰ পৰিচয়টো খুব সুন্দৰকৈ দিলা আৰু আমি জানি ভাল পাইছো তোমাৰ অনুভৱৰ বিষয়ে। এতিয়া তোমাৰ গান শুনিবলৈ আমি অতি আগ্ৰহী হৈ পৰিছো। আমি আশা কৰিছো তুমি আমাৰ এই অনুষ্ঠানটো তোমাৰ সুন্দৰ কণ্ঠৰে অধিক জীপাল কৰি তুলিবা। সেয়েহে তোমাক এটা গান শুনাবলৈ অনুৰোধ জনাইছো। হয়, পোনপ্ৰথমে মই জুবিন দাৰ এটি গীত গাবলৈ লৈছো। তোমার নিরে কথার দরে তোমার নিরে কথার দরে সপোন ৰাতি অকল হৰে। তোমার নিরে কথার দরে তোমার নিরে কথার দৰে বকুল বনৰ সুবাস নামে বকুল বনৰ সুবাস নামে তোমাৰ নিৰে কথাৰ দৰে তোমাৰ নিৰে কথাৰ দৰে। অতি ভাহি যায় তোমাৰ নিবিড় আকাশৰে অতি ভাহি যায় তোমাৰ নিবিড় আকাশৰে বকুল বনৰ সুবাস নামে বকুল বনৰ সুবাস নামে তোমাৰ নিৰে কথাৰ দৰে তোমাৰ নিৰে কথাৰ দৰে।
নিভাজ কোমল তৃষাৰ দৰে হেজাৰ সপোন বৈ আহে নিভাজ কোমল তৃষাৰ দৰে বকুল বনৰ সুবাস নামে বকুল বনৰ সুবাস নামে তোমাৰ নিৰিখ কথাৰ দৰে সপোন ৰাতি অকল হৰে বকুল বনৰ সুবাস নামে তোমাৰ নিৰিখ কথাৰ দৰে তোমাৰ নিৰিখ কথাৰ দৰে ধন্যবাদ হোমাংকুদা, তুমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ এটি সুন্দৰ গীত পৰিৱেশন কৰি পৰিৱেশটো জীপাল আৰু আৱেগিক কৰি তুলিলা। আমি ইমান ধুনীয়া গান এটা তোমাৰ পৰা শুনিলো আৰু তোমাৰ পৰা এটা কথা জানিব বিচাৰো। মই তোমাক এটা প্ৰশ্ন সুধিব বিচাৰো। তুমি যেতিয়া গান গাইছা আৰু গান গাবলৈ আৰম্ভ কৰিছা, তুমি কেনেদৰে সাধনা কৰিছিলা? তুমি সৰুৰ পৰাই সাধনা কৰিছানে? আমাৰ ঘৰুৱা পৰিৱেশটোৱে আচলতে সংগীতৰ সৰুৰ পৰা দেখিও আহিছোঁ বা সৰুতে পাইও আহিছোঁ সকলোবিলাক তেনেদৰেই সৰুৰ পৰা গাইছোঁ। মই 6 বছৰ বয়সৰ পৰা এই সংগীতৰ চৰ্চাবিলাক আৰম্ভ কৰিছিলোঁ। তেনেদৰে এতিয়াও কৰি আহিছোঁ, আগলৈও তেনেকৈ কৰি যাম বুলি ভাবি আছোঁ, কি হয় আৰু। খুব সুন্দৰ কৰি যাবা। বহুত সুন্দৰ গান গোৱা তুমি, যিহেতু তোমাৰ এই গানটো বহুত সুন্দৰ আছিলে আৰু সেয়েহে আমি তোমাৰ পৰা আৰু এটা গান শুনিব বিচাৰিম আৰু আমাৰ দৰ্শকসকলেও নিশ্চয় আৰু এটা গান শুনিব বিচাৰিব হোমাংকুদাৰ কণ্ঠত। গতিকে হোমাংকুদা, তোমাক আৰু এটা গান গাবলৈ অনুৰোধ জনাইছো। হয়, এইবাৰ মই এটি জ্যোতি সংগীত গাবলৈ লৈছোঁ। যাওঁতি যোগীয়া ধনে মোৰ যাওঁতি যোগীয়া ধন যাওঁতি যোগীয়া ধনে মোৰ যাওঁতি যোগীয়া প্ৰাণতে দিলা মৰম কুমলীয়া মনত সোঁৱৰণি সুৱদীয়া বুকুত ভালে পোৱা ও মোৰ প্ৰাণ যাওঁতি যোগীয়া ধনে মোৰ যাওঁতি যোগীয়া যাওঁতি যোগীয়া ধনে যাওঁতি যোগীয়া স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পুৰাই দিলা মোক
যাওতি যোগীয়া সুখে বিনন্দিয়া মৰণতে বাকী সৰগী সপোন টোপনিতে গঢ়ি দিলা সৰগী সপোন টোপনিতে গঢ়ি দিলা যাওতি যোগীয়া যাওতি যোগীয়া ধনে যাওতি যোগীয়া যাওতি যোগীয়া যাওতি যোগীয়া খুব সুন্দৰ হুমাংশুদা জ্যোতি সংগীত বুলি ক'লে আমি এটা সুকীয়া অনুভৱ বিচাৰি পাওঁ হয়। আৰু সঁচাকৈ পৰিৱেশটো জীপাল হৈ গ'ল তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম ইতিমধ্যে তুমি দুটা গান গালাই আৰু এটা গান তোমাৰ পৰা শুনিম পাছলৈ তাৰ আগতে এটা কথা সুধিব বিচাৰিম আমাৰ সমাজত দেখা যায় বহুত ক্ষেত্ৰতে অভিনয় জগতখনতে হওক বা গানৰ জগতখনতে হওক নহবা কোনোবাই কবিতা লিখিলেও আমাৰ সমাজত কিছুমান এনে লোক থাকে যিয়ে কয় যে তহঁতি গান গাই কি কৰিবি অভিনয় কৰি কি কৰিবি বা অকল কবিতা লিখিহে কি কৰিবি যে এইখিনি বস্তুৱে তহঁতি নিজৰ জীৱনটো নিয়াব পাৰিবি জানো জীৱনটোক আগবঢ়াব পাৰিবি জানো তেনেকুৱা পৰিস্থিতিৰ তুমি নিজে সন্মুখীন হৈছা নেকি আৰু যদি হৈছা আন গায়ক গায়িকা বা যিকোনো ক্ষেত্ৰতে হওক শিল্পীসকলক তুমি কি বাৰ্তা দিব বিচাৰা হয় এনেকুৱা মই পাইছো এনেকুৱা পৰিস্থিতি হৈছে মোৰ লগতো মোকো বহুতে প্ৰশ্ন কৰে আচলতে কি কৰিবি বা আগলৈ এনেকে কৰিবলৈ হ'ব জানো কিবা কিবি তেনেকে বহুত প্ৰশ্ন কৰিছে মই এটাই ক'বলৈ বিচাৰো তেনেকে আচলতে কলা বস্তুটো সকলোকে ভগৱানে আচলতে নিদিয়ে বুলিব পাৰি কিছুমানে দিয়ে আৰু কিছুমানে হয়তো কিছুমান সৰুৰে পৰা কিছুমানৰ ভগৱানে দিয়া বুলি ক'ব পাৰি মানে কিছুমানে নিদিয়ে তেনেকুৱা নিচিনা কৈ থাকিবলৈ দিব লাগে তেনেদৰে আৰু বাৰ্তা বুলি ক'বলৈ গ'লে মই তেনেদৰে দিবলৈ নাযাওঁ বহুতৰ বেলেগ 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 মতামত থাকিব পাৰে বেলেগ গায়ক গায়িকাৰ হওক বা বেলেগ জগতৰ কথাও কৈছা ধৰি লোৱা অভিনেত্ৰী এনেকে অভিনেতাবিলাকৰ তেনেকে মই একো ক'বলৈ নাযাওঁ কিন্তু মই নিজেই ভাবোঁ সেইটো আচলতে সেইটো চখ মানে মিউজিক বা হওক বা গান গোৱা হওক চখ হওক বা মই আগলৈও এইটো আচলতে কৰি যাম বুলিয়ে ভাবিছোঁ তেনেদৰে বেলেগ মই একো ক'বলৈ নাযাওঁ তাৰ ওপৰত মানে চবৰ ভাৱধাৰাবিলাক বেলেগ হ'ব পাৰে সকলোৰে লগত নিমিলিব পাৰে মানে লগতে আমি তোমাৰ দৃষ্টিভংগীৰ পৰা জানিব বিচাৰিম নিজৰ কলাক মানুহে পেছা হিচাপে বা প্ৰফেশ্যন হিচাপে ল'ব পাৰে বুলি তুমি ভাবানে আৰু যদি ভাবা কিয় ভাবা হয় এইটো ভাবো হয় কিছুমানে মানে কি হয় এইটো কৰিব পাৰে মানে ধৰি লোৱা মিউজিকৰ ওপৰত কিছুমানে চলিব পাৰে আৰু এইটো এনেকুৱা বস্তু কিছুমান এতিয়া ধৰি লোৱা কোনোবাই গান এটা লিখিলে সেইটো কোনোবা এজনে গালে সেইটো ধৰি লোৱা গানটো তোমাৰ হিট হ'ল সেই গানটোত মানে কি হয় লিখাজন বা গোৱাজন সকলোৰে নামটো আচলতে আহি পৰে আৰু আজিকালি এতিয়া ছ'চিয়েল মিডিয়াৰ যিহেতু জগতত তেনেদৰে মানুহবিলাকে মানে চিনি পায় বহুতকে এনেদৰে বহুত ক্ষেত্ৰত মানে তেনেকে খাব পাৰি আগলৈও কিবা কৰি কিনে মানে তথাপিও মই ভাবোঁ চাকৰি এটা প্ৰয়োজন হয় এনে ক্ষেত্ৰত ধন্যবাদ হুমাংশুদা তুমি নিজৰ মনোভাৱ বহুত সুন্দৰকৈ ব্যক্ত কৰিলা
আমি তোমাৰ পৰা আৰু এটা গান শুনিব বিচাৰিম আৰু আমাৰ দৰ্শকসকলেও হয়তো শুনিব বিচাৰিব যিহেতু তুমি হয় ইমান সুন্দৰকৈ দুটা গান পৰিৱেশন কৰিলা সেয়েহে তোমাক আৰু এটা গান গাবৰ বাবে অনুৰোধ জনাইছো হয় বাৰু জুবিন গাৰ এটি গীত গাবলৈ লৈছো গানে কি আনে সোপানে সোপানে গানে কি খানে ডাৱৰৰ কাণে কাণে ৰামধেনু শিতানে শিতানে সোপানে সোপানে গানে কি আনে সোপানে সোপানে জোনাকৰ গানে বতাহৰ ফুৰমেলা কুমলীয়া গানে জানো জানে জানো জানে গানে কি আনে কি খানে সোপানে সোপানে গানে কি খানে ডাৱৰৰ কাণে কাণে ৰামধেনু শিতানে শিতানে সুৰৰ সোপানে সোপানে ধন্যবাদ হোমাংশু দা তুমি ধন্যবাদ। জুবিন গাৰ্গৰ এটি সুন্দৰ গীত গালা আৰু এটা হৃদয়স্পৰ্শী গীত আছিলে অতি সুন্দৰ আমাৰ দৰ্শকসকলকো নিশ্চয় আৱেগিক আৰু আপ্লুত কৰি তুলিছে ইতিমধ্যে আমাৰ অনুষ্ঠানৰো সামৰণিৰ সময় আহি পৰিছে সেয়েহে তাৰ আগতে তোমাক আৰু এটা কথা সুধিব বিচাৰো তুমি এনেকুৱা এজন গায়কৰ বিষয়ে কোৱা যিজন গায়কৰ গানে তোমাক অনুপ্ৰেৰণা যোগাইছে আৰু যিজন গায়কৰ বিষয়ে তুমি তেওঁ এজন সফল গায়ক হিচাপে পৰিচিত হৈছে বুলি ভাবা আৰু তোমাৰ ইনস্পিৰেশ্যন বুলি মানা হয় তেনেকে ক'বলৈ গ'লে আমাৰ নৱপ্ৰজন্মৰ আচলতে সকলোৰে জুবিন দাই আচলতে সকলোৱে ভাল পায় বা সকলোৱে ইনস্পিৰেশ্যন হিচাপে তেওঁক লয় মানে তেওঁ গায়কী হওক বা তেওঁৰ গানৰ কথা হওক সুৰ হওক সকলোবিলাক ভাল লাগে আৰু আগৰো তেনেদৰে আচলতে এজন বুলি ক'বলৈ তেনেকৈ অকণমান দিগদাৰী হয় গায়ক আচলতে সকলোৰে গান ভাল লাগে মানে বেয়া বুলি ক'বলৈও নাযাওঁ সকলোৰে গান ভাল লাগে তথাপি ইনস্পিৰেশ্যন হিচাপে জুবিন দাক ল'ব পাৰি বা আগৰ গানৰ মানে আগৰ দিনৰ তেনেকৈ ভূপেন হাজৰিকা আছে জ্যোতি সংগীত ৰাভা সংগীত তেনেকেবিলাক গানো মানে ভাল লাগে ধন্যবাদ হোমাংশু দা
আৰু আমি আমাৰ অনুষ্ঠান আজি ইমানতে সামৰণি মাৰিছোঁ আৰু এক অন্য খণ্ডৰ সৈতে পুনৰ লগ পাম এক অন্য শিল্পীৰ সৈতে ধন্যবাদ